সকলোকে মোৰ ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। মোৰ গা খুবেই বেয়া, তথাপি মানে কি মই ভিডিঅ'টো কৰিব লৈছোঁ কাৰণ আজি মই নগাঁৱত নাই, আজি মই বৰপেটাত আছোঁ। তো মোৰ নিজৰ গাঁওখনত আছোঁ আৰু আমাৰ গাঁওখনৰ কাৰণে আজি এটা খুব ভাল দিন। তো মই ভাবিলোঁ আপোনালোকেও উপভোগ কৰক মোৰ লগতে। তো চাই থাকিব ভিডিঅ'টো, ব'লকচোন আজি কি হয় কি নহয়। মই খুব দেৰিকৈ ভিডিঅ'টো আৰম্ভ কৰিলোঁ, তথাপি সকলোখিনি মই দেখুৱাবলৈ চেষ্টা কৰিম। ব'লক। এতিয়া খুব সম্ভৱ গম পাইছেই ক'ত যাব ওলাইছোঁ, কি কৰিছোঁ। ব'লক গৈ থাকোঁ। অঁ, আমাৰ এয়া কলিজা, আহা 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 আহা। এয়া আমাৰ গাঁৱৰ নামঘৰ।
চুকু ভিডিঅ'ত কিন্তু হৈছে এয়া আমাৰ গাঁৱৰ দাদা এয়া জোন পুৰা চাফা কৰি আছে আমাৰ দিহান ভাত খাই আছে এয়া মোৰ ভাত খাই আছো এয়া এতিয়া শেষত খোৱা বোৱা পৰ্ব একেলগে লগ হৈ নামঘৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে ফাইনেলি ঘৰ আহিলোঁ বহুতখিনিয়ে ভাল লাগিল কাৰণ কিয় আমাৰ এই মাঘৰ 20 তাৰিখটোত সকলো ছোৱালী হওক বিয়া দিয়া বাহিৰত থকা ছোৱালীবিলাকেই হওক বা বাহিৰত চাকৰি কৰা খুৰা দাদাহঁতে হওক সকলোবিলাকক লগ পোৱা যায় মাঘৰ 20 তাৰিখে আৰু খানা এটাও খালোঁ তো সকলো মানুহক লগ পালে এনেও এটা ভাল লাগে গাঁৱৰ মানুহখিনিক গতিকে বহুতখিনিয়ে ভাল লাগিল আৰু আপোনালোকে ভিডিঅ'টো চাই কেনে পালে জনাব আৰু লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব লগতে ছাবস্ক্ৰাইব কৰিবলৈ কিন্তু একদম নাপাহৰিব দেই ধন্যবাদ